সব ফ্ৰেণ্ডসকল আপোনাৰ নিশ্চয় দেখি ল'ব পাইছে যে ইয়াতে লিখা আছে যে 15 নহয় 20 অক্টোবৰত ঘোষণা হ'ব ফলাফল 26,000 নিযুক্তি যিহেতু গ্ৰেড 3 আৰু গ্ৰেড 4 যিসকলে প্ৰাৰ্থী আবেদন কৰিছিল বা এক্সাম দিছিল সেইসকলৰ ভাগ্য পৰীক্ষা হয়তো যেটো ৰিজাল্ট হয়তো কেইদিনমান পিছতে দিব কিন্তু মই আপোনালোক কৈছোঁ যে আপোনাৰ এইটো থাম্বনেল হসাই দেখিছে কিন্তু ইয়াতে যে 20 অক্টোবৰ যে ৰিজাল্টৰ কথা ঘোষণা কৰিছে ফলাফল কিন্তু আপোনালোক এটা কথা অনুৰোধ কৰিছোঁ যে এতিয়ালৈকে সেৱাৰ যেটো অফিচিয়েল ৱেবছাইট সেই ৱেবছাইটত 20 অক্টোবৰত কেতিয়াও লিখা নাই আৰু এতিয়ালৈকে ৰিজাল্টটো ডিক্লেয়াৰ কোনো তাৰিখ নিৰ্ধাৰণ কৰা নাই আপোনাৰ নিশ্চয় এইটো ভুৱা হেল্ল' ফ্ৰেণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল চ' ফ্ৰেণ্ডসকল মই যে আপোনালোকৰ মাজত লৈ আহিছোঁ পুনৰবাৰ আন এটা নতুন ভিডিঅ' চাওক আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ চ' ফ্ৰেণ্ডসকল প্ৰথম কথা হ'ল মই আপোনালোক কৈছোঁ ইতিমধ্যে আপোনাৰ নিশ্চয় দেখি লৈছে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2022 যেহেতু গ্ৰেড 3 আৰু গ্ৰেড 4 অলৰেডি ইতিমধ্যে এক্সাম হৈ গৈছে চ' ফ্ৰেণ্ডসকল সেই এক্সাম সম্পৰ্কে মই আপোনালোক কেইটামান কথা ক'বলৈ ওলাইছোঁ কিয়নো ইতিমধ্যে হয়তো বহুত ইউটিউবাৰবিলাকে ভিডিঅ' বনাই আছে যে হয়তো আজি 16 তাৰিখত আজি ৰিজাল্ট দিয়া হ'ব বা 15 তাৰিখত ৰিজাল্ট দিয়াৰ কথা আছিল কিন্তু 15 তাৰিখত ৰিজাল্ট দিয়া নাই 16 তাৰিখত দিব এইবিলাক ভিডিঅ' বহুত ইউটিউবাৰবিলাক বনাই আছে চ' ফ্ৰেণ্ডক মই আপোনালোক কৈছোঁ যিসকল প্ৰাৰ্থীয়ে গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে আবেদন কৰিছে বা এক্সাম দিছিল সেই সকলৰ কাৰণে মই এইটো ভিডিঅ' লৈছোঁ যে আপোনালোকে হয়তো ইউটিউব খুলিলে গম দেখিবলৈ পোৱা যায় যে হয়তো 16 তাৰিখ বা 15 তাৰিখ ৰিজাল্ট দিব এই কথাটো বহুত ইউটিউবাৰবিলাক কৈ থাকে কিন্তু মই আপোনালোক কৈছোঁ যে এতিয়ালৈ ৰিজাল্টটো দিব আপোনাৰ সেৱাৰ ফালৰ পৰা ৰিজাল্টটো দিব কিন্তু সেৱা ফালৰ পৰাই এতিয়ালৈকে কোনো ধৰণৰ পৰীক্ষাৰ ৰিজাল্টটো দিয়া হ'ব ডিক্লেয়াৰ সেইটো এতিয়ালৈকে ডিক্লেয়াৰ কৰা নাই আপোনাৰ নিশ্চয় দেখিলে হৈছে ইয়াত সেৱা ফালৰ পৰা কোনো ধৰণৰ ডিক্লেয়াৰ দিয়া নাই যে কেতিয়া ৰিজাল্টটো দিয়া হ'ব কিন্তু বহুত ইউটিউবাৰবিলাকে বনাই আছে ভিডিঅ' বনাই আছে যে 15 তাৰিখ 16 তাৰিখৰ ৰিজাল্টটো ফাইনেল দিয়া হ'ব কিন্তু নহয় এতিয়ালৈকে সেৱাৰ ফালৰ পৰা কোনো ধৰণৰ নটিচ প্ৰকাশ কৰা নাই আৰু আপোনাৰ নিশ্চয় দেখিলে মই আপোনাক একদম সঁচা কথা কৈছোঁ কিন্তু যদি কিবা নতুনকৈ নটিচ আহে সেৱা ফালৰ পৰা বা ৰিজাল্টটো দিয়া হ'ব তো মই আপোনালোকক জনাই দিম মই কৈছোঁ আপোনালোক অতি সোনকালে জনাই দিম কিন্তু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব চ' ফ্ৰেণ্ডৰ সেইসকল আপোনালোক কৈছোঁ যে আপোনালোকে এইবিলাক ভিডিঅ' চাই মানে মাথাটো নষ্ট হৈ যায় যে হয়তো কালি ৰিজাল্টটো দিব কিন্তু সেইটো ৰিজাল্ট কি হয় সেই ৰিজাল্টটো অট'মেটিক ৰিজাল্টটো নাহে কাৰণ এতিয়ালৈকে সেৱা ফালৰ পৰা ৰিজাল্টৰ তাৰিখ বা ঘোষণাই কৰা নাই তাৰিখটো ঘোষণাই কৰা নাই আপোনাৰ ৰিজাল্টটো কেনেকৈ দিব ইউটিউবাৰবিলাক বহুতে কৈ থাকে যে আজি ৰিজাল্ট দিব কিন্তু মই আপোনালোক কৈছোঁ যে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক কাৰণ যদি কিবা নতুন আপডেট আহে 26,000 পদৰ কিবা নতুন আপডেট আহে সেৱা ফালৰ পৰা মই আপোনালোকক সকলোতকৈ আগত জনাই দিয়াৰ চেষ্টা কৰিম থেংক ইউ ফৰ ৱাচিং নাও